Hi friends, আজি বনাবলৈ লৈছো বেঙেনা আৰু শুকান মাছ। এফালে মই বেঙেনা কেইটা কাটি লৈছো, বগা বেঙেনা সৰু সৰু এইবোৰ দেখিছেনে, দীঘলি দীঘলি। আমাৰ নিজৰ বাৰী হয়, বাৰীতে আছিলে, ছিঙি আনিলো এগাল আৰু বেছি হোৱা কাৰণে কেইটামান ৰাখি দিছো। তাৰ পিছত এয়া কেৰাহী পাতি দিলো আৰু কেৰাহী পাতি নহৰু দি দিছো আৰু বেঙেনাখিনি দি দিছোঁ। নহৰু বেছিকৈ নাই, এটাহে দিছোঁ। তাৰপিছত নিমখ হালধি দি মই ভালদৰে লৰাই ল'ম ধুনীয়া। আৰু এইখিনি সিজি থাকিব। মই এতিয়া শুকান মাছখিনি উলিয়াই ল'ম। এইখিনি আগৰে হয়, শুকুৱাই থৈছিলোঁ আৰু ভৰাই থৈছোঁ। আৰু এতিয়া মই এইখিনি ভালদৰে ধুই ল'ম। ধুই আকৌ ইয়াৰ যে মাথা আৰু পেটু থকা সেই পেটটো মানে চাফা কৰি ল'ম। আৰু এয়া চাওক, চাফা কৰি হৈ গ'ল মোৰ। এইখিনি মই মাথাখিনি এক্সট্ৰা কৰি থৈ দিছোঁ, পেটুখিনি নহ'লে তিতা হ'ব সেইকাৰণে। আৰু এনেকৈ আপোনালোকে খাই চাবচোন, পেটুখিনি আঁতৰাই দিব আৰু মাথাটো আঁতৰাই দিব। কাৰণ শুকান মাছবোৰ, পুঠি মাছবোৰ বেছি তিতা হয় যে সেইকাৰণে। আৰু একফালে মই কেৰাহী পাতি দিলোঁ, বেঙেনা ভাজি হৈ গ'ল মোৰ। আৰু এতিয়া মই নহৰু আৰু জলকীয়া 3টা কাটি লৈছোঁ। আপোনালোকৰ যদি আছে, যদি পুঠি মাছ এনেকুৱা তিতা হৈছে খাবলৈ নাই পৰা, তেতিয়াহ'লে এইটো কৰিব, তেতিয়া খাবলৈ পাৰিব আৰু ধুনীয়া হ'ব, ভাল হ'ব, কেতিয়াও তিতা নহয়। আৰু এইফালে মই মাছখিনি ভাজিবলৈ কেৰাহী পাতি ল'লোঁ। মই জুইকুৰা ডাঙৰ হৈছে, সেইকাৰণে মোৰ ভয় লাগে জুই উঠি যাব বুলি, সেইকাৰণে জুইকুৰা উলিয়াই লৈছোঁ অকণমান। এতিয়া মই মাছখিনি দি দিম। মাছখিনি তেলতে অকণমান টাইম ভাজি ল'ব লাগে। তেলখিনি থকা মাছখিনি ভালদৰে লৰাই মেলি ভাজি ল'ব লাগে। আৰু তেলখিনি যদি অকণমান শুকাই যোৱাৰ নিচিনা লাগে, তেতিয়া অকণমান পানী ছটিয়াই দিব লাগে। আৰু এইফালে নিমখ হালধি দি ল'লোঁ মই, দি লৈ ভালদৰে লৰাই ল'ম। আৰু বিলাহীকেইটা আছে, বিলাহী মই 4টা লৈছিলোঁ, 4টাকৈ দি দিম। কণবিলাহী দিলে বেছি ভাল হয়, কিন্তু কণবিলাহী মোৰ ওচৰত নাই, সেইকাৰণে মই অমৰাগুটি বিলাহী বুলি কয় আৰু কণবিলাহীতকৈ অকণমান ডাঙৰ আৰু এইকেইটা বিলাহীকেইটা। আৰু এয়া মোৰ হৈ গ'ল। এতিয়া মই ধনিয়া কেইডালমান দি দিছোঁ। আৰু এনেকৈ বনাই খাই চাবচোন, বহুত ভাল লাগে আৰু খাবলৈও বহুত ভাল হৈছিলে। আৰু আজি যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম অন্য এটি ভিডিঅ'ত। আজিলৈ আহোঁ, বাই বাই।